শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। দীক্ষা এপত অসমীয়া মাধ্যমত এটি নতুনকৈ কোৰ্স সংযোজন হৈছে আৰু কোৰ্সটো হ'ল FLN প্ৰাথমিক শ্ৰেণীসমূহত বহুভাষিক শিক্ষা। এই কোৰ্সটো ইংৰাজী মাধ্যমতো দিয়া আছে আৰু ইংৰাজী মাধ্যমৰ যিখিনি কুইজ ইতিমধ্যে মই ইংটেপ চেনেলটোত আপলোড কৰিছোঁ। যদিহে ইংৰাজী মাধ্যমৰ কোৰ্সটো আপোনালোকে সম্পূৰ্ণ কৰা নাই তেতিয়াহ'লে সেই ভিডিঅ'টো চাই আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। আৰু আজিৰ এই ভিডিঅ'টোত অসমীয়া মাধ্যমত প্ৰাথমিক শ্ৰেণীসমূহত বহুভাষিক শিক্ষা এই কোৰ্সটোৰ যিসমূহ কুইজ আছে মূল্যায়ন সেই কুইজখিনি সম্পূৰ্ণ কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহ'লে সকলোবোৰ শুদ্ধ প্ৰশ্নৰ উত্তৰ আপোনালোকে গম পাই যাব। লগতে যদিহে এতিয়ালৈকে ইংটেপ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে প্ৰথম যিটো প্ৰশ্ন, এই পাঠ্যক্ৰমৰ শিকনৰ সাৰাংশৰ দিয়াৰ বাবে নিম্নলিখিত কোনটো সৰ্বশ্ৰেষ্ঠ বিবৃতি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল জীৱৰ ক্ষেত্ৰত শিশুৰ ভাষাক সঠিক উপায়েৰে নিৰ্দেশনাৰ। আৰু দেখিছে আপোনালোকে শুদ্ধ হৈছে। পিছৰটো প্ৰশ্ন, কমলা ৰাজস্থানৰ কটা জিলাত বাস কৰে আৰু ঘৰত হাদতী ভাষা কয়। 4 মাহৰ বিলম্বৰ পিছত তাই প্ৰথম শ্ৰেণীত যোগদান কৰিছে। আজি স্কুলত তাইৰ প্ৰথম দিন। আপুনি কি কৰিব যাতে তাই শ্ৰেণীকোঠাত সহজ অনুভৱ কৰে? ইয়াৰ শুদ্ধ যিটো অপশ্যন সেইটো হ'ল মই অনানুষ্ঠানিকভাৱে তাইৰ সৈতে হাদতীত সৰু সুৰা। শুদ্ধ হৈছে চাওক। আৰু পিছৰ যিটো প্ৰশ্ন, জ্ঞান সৃষ্টিৰ বাবে কোনটো ভাষা কাৰ্যকৰী? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চিনাকি ভাষা। পিছৰ প্ৰশ্নটো, অশুদ্ধ বাক্যটো বাছনি কৰক। সকলোবোৰ অপশ্যনে ইনকমপ্লিট হয়। নাজানো কিয় এনেকুৱা হৈছে। তথাপিও মোৰ যিটো ধাৰণা হয়, যেতিয়া শিশুৱে মাতৃভাষাৰ জৰিয়তে শিকিলে আন ভাষা শিকিবলৈ অসুবিধা পায়। মই এইটো ক্লিক কৰি চাওঁ আৰু দেখিছে শুদ্ধ হয়। আচলতে সেইটোৱে হয়, মই ইংৰাজী কোৰ্সটো কৰাৰ সময়ত এইটো দেখিছিলোঁ। পিছৰ প্ৰশ্নটো চাওক, ভাষিক সংখ্যালঘু গোটৰ শিশুসকলক শিক্ষাৰ প্ৰাথমিক পৰ্যায়ত মাতৃভাষাত নিৰ্দেশনাৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদান কৰাটো ৰাজ্যৰ ভিতৰত প্ৰতিখন ৰাজ্য আৰু প্ৰতিটো স্থানীয় কৰ্তৃপক্ষৰ প্ৰচেষ্টা হ'ব। এই বিবৃতিটো কোনটো দস্তাবেজৰ ৰেকৰ্ড কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল ভাৰতীয় সংবিধান। পিছৰটো প্ৰশ্ন, ভাষা শিক্ষাৰ সৈতে সম্পৰ্কিত এটা পৌৰাণিক কাহিনী বাছনি কৰক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল যিমান সোনকালে শিশুসকলক অচিনাকি ভাষাত পঢ়িবলৈ শিক্ষাগতভাৱে শিশুৰ ভাষাও ব্যৱহাৰ কৰা হয়। চাওক, মই নাজানো কিয় এনেকুৱা আহি আছে। এইটোত ক্লিক কৰি দিলোঁ আৰু চাওক শুদ্ধ হৈছে। পিছৰটো প্ৰশ্ন, নিম্নলিখিত শিশুসকলৰ ভিতৰত কোনে শিকনৰ সময়ত আটাইতকৈ বেছি সংগ্ৰাম কৰিব? ইয়াত ৰমেশ যিটো ষ্টেটমেণ্টত আছে সেইটোৱে শুদ্ধ হ'ব। ৰমেশ যি তেওঁৰ পৰিয়াল আৰু সম্প্ৰদায় দুয়োটাতে সৈতে কিছু সংস্পৰ্শ পায় আৰু হিন্দী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰে। আমি এইটোত ক্লিক কৰি দিম। আৰু চাওক শুদ্ধ হৈছে। পিছৰটো প্ৰশ্ন, এলটো শিক্ষাদানৰ ওপৰত
নিম্নলিখিত কোনটো কৌশল বুনিয়াদী বছৰত কাৰ্যকৰী নহয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ল বৰ্ণমালা আৰু পাঠ পাঠ্যপুথিৰ পৰা ৰত্না কৰি শিকা। ইয়াত ৰত্না মানে হ'ল মুখস্থ কৰি যিটো কোৱা হৈছে, তো মুখস্থ কৰাটো এটি নেগেটিভ শব্দ। আৰু চাওক শুদ্ধ হৈছে। পিছৰটো প্ৰশ্ন, কমলাজীয়ে দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক হিন্দী শিকাব বিচাৰে, তাই নিম্নলিখিত কোনটো কৌশল ব্যৱহাৰ কৰা উচিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব শিক্ষাৰ্থীসকলৰ দ্বাৰা বোধগম্যতাৰ স্তৰ অনুসৰি হিন্দী এই অপশ্যনটো ক্লিক কৰি আৰু চাওক শুদ্ধ হৈছে। পিছৰটো প্ৰশ্ন, বহুভাষিক শিক্ষা সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য সঁচা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল নতুন অচিনাকি ভাষা শিকাৰ বাবে শিশুৰ ভাষাবোৰ ব্যৱহাৰ কৰা। ইয়াত সম্পূৰ্ণ বাক্যটো উঠা নাই, ক্লিক কৰি দিলোঁ আৰু চাওক শুদ্ধ হৈছে। শিক্ষণত FLNৰ ব্যৱহাৰে, ইয়াৰ প্ৰথম যিটো অপশ্যন, সকলো বিষয় ভালদৰে শিকাত সহায় কৰে, এইটো শুদ্ধ হ'ব। পিছৰটো প্ৰশ্ন, মাতৃভাষাৰ ব্যৱহাৰৰ বিষয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-এ কি কয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকৰ মাতৃভাষাৰ জৰিয়তে, আৰু শুদ্ধ হৈছে। পিছৰটো প্ৰশ্ন, বহুভাষিক শিক্ষা সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য সঁচা নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল শ্ৰেণীকোঠাত বিভিন্ন ভাষা অন্তৰ্ভুক্ত কৰিলে শিক্ষাৰ্থীসকলৰ, আৰু শুদ্ধ হৈছে। পিছৰটো প্ৰশ্ন, পাঠ্যপুথি শিক্ষণ সামগ্ৰী শিকোৱা আৰু শিক্ষণ অনুশীলনীত আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰা ভাষাটোক কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল নিৰ্দেশনাৰ মাধ্যম। পিছৰটো প্ৰশ্ন, নিম্নলিখিত কোনটো সঁচা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বিভিন্ন ভাষাত দক্ষতা এক পাৰস্পৰিক নিৰ্ভৰশীল ধৰণে বিকশিত কৰা হয়। পিছৰটো প্ৰশ্ন, বহুভাষিকতা মাল্টিলেংগুৱেলিজিমৰ অৰ্থ হৈছে? শুদ্ধ অপশ্যনটো হ'ল এজন ব্যক্তিৰ দ্বাৰা 2 বা ততোধিক ভাষা ব্যৱহাৰ কৰা। পিছৰটো প্ৰশ্ন, আমি আমাৰ দৈনন্দিন জীৱনত কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰোঁ? শুদ্ধ অপশ্যনটো হ'ল মিশ্ৰিত ভাষা। পিছৰটো প্ৰশ্ন, নিম্নলিখিত কোনটো বহুভাষিক শিক্ষাৰ মুখ্য উদ্দেশ্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰেণীকোঠাত এটা ভাষাৰ ওপৰত আন এটা ভাষাৰ আধিপত্য। পিছৰটো প্ৰশ্ন, নিম্নলিখিত কোনটো বহুভাষিক শিক্ষাৰ লাভ নহয়? শুদ্ধ অপশ্যনটো হ'ল প্ৰথম শ্ৰেণীৰ পৰা ইংৰাজীত কেনেদৰে পঢ়িব আৰু লিখিব। পিছৰটো প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ত নিম্নলিখিত কোনটো মন্তব্য উল্লেখ কৰা নাই? শুদ্ধ অপশ্যনটো হ'ল যদি শিশুসকলক তেওঁলোকৰ মাতৃভাষাৰ জৰিয়তে। পিছৰটো প্ৰশ্ন, নিম্নলিখিত কোনটো দ্বিতীয় ভাষা শিকোৱাৰ মূল নীতি নহয়? অপশ্যনটো হ'ল আৰম্ভণিৰ বছৰৰ পৰা লিখাৰ বাবে এলটো ভাণ্ডাৰ ব্যৱহাৰ কৰা। অশুদ্ধ মন্তব্য বাছনি কৰক। তো অপশ্যনটো মাতৃভাষাৰ জৰিয়তে শিশুৱে সকলো বিষয়, এইটোৱে শুদ্ধ আছিল। চাওক, শিক্ষাৰ ভাষাৰ ইথিওপিয়ান মডেলৰ আৰ্হিৰ ওপৰত কৰা অধ্যয়নে দেখুৱায় যে মাতৃভাষাৰ জৰিয়তে অধ্যয়ন কৰা শিশুৱে সকলো শৈক্ষিক, এইটো শুদ্ধ। পিছৰটো প্ৰশ্ন, প্ৰথম ভাষা FLN শব্দটোৰ অৰ্থ হৈছে? শুদ্ধ অপশ্যনটো হ'ল শিশুৱে বুজি পোৱা ভাষা। পিছৰটো প্ৰশ্ন, দেশৰ দলংখন অতিক্ৰম কৰি সৃষ্টিশীল জ্ঞান নিৰ্মাণ কৰিব পাৰি। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চিনাকি ভাষা। পিছৰটো প্ৰশ্ন,
শিকন প্ৰক্ৰিয়াটো লাহে লাহে চিনাকিৰ পৰা অচিনাকিলৈ যাব লাগিব, এই ধাৰণাটো পোৱা যায়। শুদ্ধ অপশ্যনটো হ'ল NCF 2005। পিছৰটো প্ৰশ্ন, গৱেষক বিজ্ঞানী উল্ফৰ যুক্তি। ভাষা শিক্ষাৰ সকলো নহয়, কিন্তু ভাষা অবিহনে শিক্ষাৰ। পিছৰটো প্ৰশ্ন, শিক্ষাৰ আধাৰিত বছৰবোৰত শিক্ষাৰ মাধ্যম শিশুৰ ঘৰুৱা ভাষা হ'ব লাগে, কিয়নো? শুদ্ধ অপশ্যনটো হৈছে ভাষা হৈছে সকলো বিষয়ৰ শিকন আৰু বুজাৰ আধাৰ। পিছৰটো প্ৰশ্ন, বিদ্যালয়ত ব্যৱহৃত ভাষাৰ বাবে কোনে কোনে শিকনৰ অসুবিধাৰ সন্মুখীন নহয়? শুদ্ধ অপশ্যনটো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা শিশুৰ ঘৰত। পিছৰটো প্ৰশ্ন, প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 25% শিশুৱে আধাৰিত বছৰবোৰত কিয় এক গুৰুতৰ শিকন অসুবিধাৰ সন্মুখীন হয়? শুদ্ধ অপশ্যনটো বিদ্যালয় আৰু ঘৰত ব্যৱহৃত ভাষা পৃথক। পিছৰটো প্ৰশ্ন, ইউডাইছৰ মতে ভাৰতীয় বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে কিমানটা ভাষা ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল 36। পিছৰটো প্ৰশ্ন, কোনবোৰ পৰিস্থিতিত এটা লিংক ভাষা ব্যৱহাৰ কৰা হয়? শুদ্ধ অপশ্যনটো হ'ল যেতিয়া বিভিন্ন ভাষিক সম্প্ৰদায় একেলগে বাস কৰে। পিছৰটো প্ৰশ্ন, অসমৰ চাহ খেতিত কাম কৰা আদিবাসী সম্প্ৰদায়ৰ দ্বাৰা ব্যৱহৃত যোগাযোগৰ ভাষাক। শুদ্ধ অপশ্যনটো হ'ল সংযোগ ভাষা বুলি ক'ব পাৰি। পিছৰটো প্ৰশ্ন, এই পাঠ্যক্ৰমত ৱাৰ্লি চিত্ৰশিল্পীৰ কাহিনী ৰখাৰ উদ্দেশ্য কি? অপশ্যনটো প্ৰয়োজন অনুসৰি একাধিক ভাষাত কথা কোৱাৰ সমৰ্থ। পিছৰটো প্ৰশ্ন, ভাৰতৰ লোকপিয়ল 2011ত প্ৰতিষ্ঠা কৰিছিল যে? শুদ্ধ অপশ্যনটো হ'ল বেছিভাগ লোকে একাধিক ভাষা কয়। পিছৰটো প্ৰশ্ন, ভাৰতৰ লোকপিয়ল 2011 অনুসৰি ভাৰতত কিমানটা বিভিন্ন মাতৃভাষা কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো 1369। পিছৰটো প্ৰশ্ন, ভাষা শিকাৰ উমৈহতীয়া অন্তৰ্নিহিত দক্ষতা কমন আণ্ডাৰলাইং প্ৰফিচিয়েঞ্চি অনুমানৰ প্ৰস্তাৱ কোনে দিছে? শুদ্ধ অপশ্যনটো হ'ল জিম কমিন্স। পিছৰটো প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত বহুভাষিকতাৰ ক্ষেত্ৰত উল্লেখ কৰা হৈছে। অপশ্যনটো হ'ল যিমান দূৰ সম্ভৱ পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যমটো শিশুৰ বাবে পৰিচিত ভাষা হ'ব লাগে। পিছৰটো প্ৰশ্ন, বুনিয়াদী সাক্ষৰতা ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু সংখ্যা অভিযান FLNৰ সফলতাৰ বাবে এইটো প্ৰয়োজনীয়। শুদ্ধ অপশ্যনটো শিশুৰ বাবে পৰিচিত ভাষা ব্যৱহাৰ কৰা। পিছৰটো প্ৰশ্ন, নিম্নলিখিত কোনটো মিশ্ৰিত ভাষা ব্যৱহাৰৰ উদাহৰণ নহয়? শিক্ষকে এলটোত কথা কয় আৰু শিশুৱে এলটোত উত্তৰ দিয়ে। পিছৰটো প্ৰশ্ন আৰু চাওক, আমি 40টা প্ৰশ্ন সম্পূৰ্ণ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। যদিহে ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।